কিন্তু কিমান অসমীয়াই আজি বড়ো ভাষা কৈছে নকয় 4 বছৰীয়া যি হৈ আছে যি মানে সৰকাৰখনৰ বিশেষকৈ হিমন্ত বিশ্বৰ এইটো ক্ৰেডিট বুলি মই ভাবো আৰু সেইখন তৃতীয় আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো অন্ধ হাৰিয়া এসটি জানাগো এসটি জানেও जोंहा বাধা গয়া 6 শিডিউল কিবা কিবি অন্যান্য যিবিলাক ওলাইছে 6 নং দফা মানিব লাগিব ভাৰতীয় সংবিধানত যেতিয়ালৈকে বিশ্বাসী হ'ব আৰু ভাৰতীয় সংবিধান মানি চলিব তেতিয়ালে কোনো সমস্যা সমাধান নহয়টো एनडीए सदस्यक बाय फोर्स आनि सुक्ति करायছে खनफ्रोमबो सरकारजों सावरायनो थांनायाव बर'फ्रा जेनदों बिबखुजाय অসমীয়া ভাষা নকলে আমাক অসমীয়া নহয় বুলি কব আমাক বেয়া পাব কিন্তু কিমান অসমীয়াই আজি বড়ো ভাষা কৈছে নকয় ভাষা নাথাকিলে জাতি বুলি পৰিচয় দিয়াৰ তাৰ অৱকাশ নাথাকে আৰু এইকাৰণে ভাষাটো যে চিৰকালৰ কাৰণে এইটো সুৰক্ষিত হ'ল নাহক লাগে ভাল কামত আমি ভাল বুলি কম বেয়া কামত বেয়া বুলি কম আমাৰ এইটো নৈতিক দায়িত্ব আছে আমি এইকাৰণে এইটো ভাল 4টা ভাল কাম কৰিছিলে 4 বছৰ 4টা বছৰ এই 4টা ভাল কাম হৈছে বুলি কৈছো আগৰ কোনো এজন মুখ্যমন্ত্ৰী এইটো কৰিব পৰা নাছিলে এনেকুৱা ধৰণৰ 4টা বছৰ হৈ ভাষা সংস্কৃতিৰ লগত জড়িত বুৰঞ্জী ভাষা সংস্কৃতিৰ লগত জড়িত এই বিষয়বিলাক তেনেকৈ আগভাগ দিব পৰা নাছিলে এতিয়া 4 বছৰ দিছে এইকাৰণে আমি ধন্যবাদটো দিছো ইয়াতো মানে অন্য আমাৰ কোনো পলিটিক্যাল উদ্দেশ্য নাই এই কাম কংগ্ৰেছও কৰিলে বিজেপিও কৰিলে আমি ধন্যবাদ দিলো কোনো তাতো আমি টিপনালি নকৰিলো সেইকাৰণে আমাৰ পৰা স্পষ্টকৈ আপোনাক জনাই দিছো আমাৰ কোনো ধৰণৰ কাৰকো তোখামত কৰিবৰ কাৰণে কোৱা নাই আমি অন্তৰৰ পৰা কৈছো হৃদয়ৰ পৰা কৈছো জাতিটোৰ এই 4টা যি মানে ভাষা সংস্কৃতি বা বুৰঞ্জী যিসকলে লৈছিলে সেই সময়ত বিশেষকৈ মই অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এইকাৰণে মই ক্ৰেডিটটো বা তেখেতক কৃতজ্ঞতা জনাবলৈ বিচাৰিছিলো আৰু মই কৃতজ্ঞতা জ্ঞাপনো কৰিছিলো যে নেকি বুৰঞ্জী আমাৰ এটা বুৰঞ্জী হৈছে আমাৰ মূৰ এটা জাতিৰ এটা মূৰ হিৰো বুলি কয় এইটো হিৰ বুলি কয় আৰু ইয়াত এটা মূৰ নাথাকিলে কেতিয়া জাতি মানে জাতি বুলি পৰিচয় দিব নোৱাৰে তাৰ পিছতে এতিয়া ধৰক সেইটো কাৰণেতো আমি বিজেপি চৰকাৰ বুলি নহয় বিশেষকৈ গোটেই বিষয়টো বিজেপি চৰকাৰ মুৰব্বীগৰাকীয়ে একোটাভাৱে উদ্যোগটো লৈছিলে আৰু আমি সেইটো প্ৰথম তেখেতক এইটো কৃতজ্ঞতা দিছো লগতে বিজেপি চৰকাৰকো দিবই লাগিব যিহেতু বিজেপি চৰকাৰখন নেতৃত্ব দিছে যেতিয়া ক্ৰেডিট অট'মেটিকেলি হয়তো বিজেপি চৰকাৰলৈ যাবই এইটো কাৰণে ইয়াতে কোনো মানে বেলেগ বা কোনো ধৰণৰ ইয়াতে মানে ভেদাভেদ থাকিব নালাগে ইয়াত কোনো ধৰণৰ অন্য পথত যাতে নিমানে আমাৰ আমি আগতে কৈছো এটা জাতি যেটো নেকি বুৰঞ্জী ভাষা সংস্কৃতি এইটাইতো মূৰ একেবাৰে মূৰ আমাৰ মেইন এটা জাতিৰ মূৰটো হৈছে এইটা থাকিবই লাগিব তেতিয়া জাতি হয় মুখ নাথাকিলে মূৰ নাথাকিলে তেতিয়াহ'লে এইটো জাতি বুলি কেতিয়া পৰিচয় নেপায় আৰু সেইটো কৈছো যেটো নেকি আমাৰ সংস্কৃতিৰ বিষয়ে যেটো উদ্যোগ ললে বিশেষকৈ আমাৰ 10,000ৰো অধিক বিহুৱতী ঢুলীয়া বা নাচনী সকলো একত্ৰিত মানে বিহু মানে বিহু কি কয় নৃত্য বা বিহু নাচ যেটো প্ৰদৰ্শন কৰিলে আৰু সেইটো কাৰণেই যে মানে ৱৰ্ল্ড গিনিছ বুক ৰেকৰ্ডত মানে সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ'ল আৰু এটা আমাৰ বিশেষকৈ সাংস্কৃতিক ক্ষেত্ৰত এটা খুবেই ডাঙৰ এচিভমেণ্ট বুলি ভাবো আমি সেইটো কাৰণে আমি খুবেই আনন্দিত হৈছিলো আৰু আমি বিশ্ববাসীও কৰিব পাৰে য'তেই যাওঁ আমি দেখোন আমাৰ এটা কালচাৰ আছে আমাৰ ইমান বিহু সংস্কৃতি আছে বিহু সংস্কৃতিটো আমাৰ বিহু উৎসৱ কিমান কালাৰফুল কিমান ৰং বাৰে বৰণীয়া কিমান গাভৰু একেলগতে কিমান ঢুলীয়া একেলগতে হাজাৰ ঢুলীয়া একেলগতে ঢোল বজাব পাৰে নাচিব পাৰে এইটোক আমি সকলো অসমবাসীয়ে গৌৰৱ কৰিব পাৰো আৰু এইটো কাৰণে কৈছো সেই ক্ৰেডিটটো বিশেষকৈ 4 বছৰীয়া যি হৈ আছে যি মানে সৰকাৰখনৰ বিশেষকৈ হিমন্ত বিশ্বৰ এইটো ক্ৰেডিট বুলি মই ভাবো আৰু সেইখন তৃতীয় আমি কৃতজ্ঞতা জ্ঞাপন কৰিছিলো কৃতজ্ঞতা জ্ঞাপন কৰিছিলো আৰু কৰাটো আমাৰ নৈতিক দায়িত্ব বুলি ভাবো অকল আমাৰে নহয় সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰে নহয় গোটেই অসমৰে দায়িত্ব থলগিৰি মানুহৰে দায়িত্ব এই এচিভমেণ্ট বিলাকৰ কাৰণে ইয়াত কিন্তু কোনো পলিটিকেল ভেদাভেদ থাকিব নালাগে ভালটো ভাল বেয়াটো বেয়া বুলি ক'ব লাগে এইটা প্ৰথমটো যেটো ক'লো সেইটো এটা ভাল পদক্ষেপ লৈছে এইটো জাতিয়ে আমি প্ৰশংসা কৰিব পাৰো আমি জাতিয়ে ইয়াক আমি গৌৰৱান্বিত কৰিছে জাতিক আৰু দ্বিতীয়টো গৌৰৱান্বিত কৰিছে এতিয়া মই তৃতীয় বিষয়টোলৈ আহো তৃতীয় বিষয় ঠিক একেই আমাৰ এই বিষয়টো এটা মানে আমাৰ বুৰঞ্জীৰ লগত কথা আছে ধৰক ভাষাৰ ক্ষেত্ৰত মানে ভাষালৈ আমাৰ মাজত সদায় সংশয় এটা সোমাই আছিলে বিশেষকৈ থলগিৰি মানুহৰ মাজত অসমীয়া ভাষা লোপ পাব নেকি অসমীয়া ভাষা কি হ'ব
ইয়াতে আমি পাৰিম না ক'বৰ কাৰণে বা ইয়াত থাকিব নাথাকে এটা সংশয় ভাৱ আছিলে কিন্তু যোৱা পৰহি যি ধৰণে যে অসমীয়া ভাষাটো বা এইটো হৈছে অতি পুৰণি ভাষা এইটো অতি মানে বা ইয়াৰ বিজ্ঞানসন্মতভাৱে সকলো উপাদান আছে এইটো যে ক্লাছিকেল লেংগুৱেজ বুলি কোৱাৰ এই সকলোখিনি চালি যায় ইচ্ছাৰে যিয়ে নিদিয়ক লাগে যিখিনি এখন যিহেতু এখন উপনিবেশিক ৰাষ্ট্ৰ হলেও মানিবলৈ বাধ্য হৈছে যে এইটো এটা ক্লাছিকেল অসমীয়া ভাষাটো ক্লাছিকেল লেংগুৱেজ এটা পৌৰাণিক ভাষা ইয়াৰ মানে বিজ্ঞানসন্মতভাৱে সকলো উপাদান আছে আৰু সেইটো অৱশেষত মানি লৈছে এইটো আমাৰ অসমৰ মানুহৰ জয় হৈছে অসমৰ মানুহৰ কাৰণে গৌৰৱ কৰি আনিছে কোনে অনা নাই এইটো ডাঙৰ কথা নহয় এই ভাষাৰ লগত যুগান্তৰ ধৰি আমাৰ প্ৰাক ঐতিহাসিক যুগৰ পৰা এই ভাষাটো যে আছিলে বা সেই সময়তো আমাৰ যিসকল পূৰ্বপুৰুষে ভাষাৰ সংস্কৃতিৰ ওপৰত অহৰহ মানে বহু অৱদান ৰাখি গৈছে তাৰ পৰৱৰ্তীটো ৰাখি গৈছে সেই সকলো পুৰোধা ব্যক্তিসকলে আমি আমাৰ আন্তৰিক শ্ৰদ্ধা জনাইছো কৃতজ্ঞতা জনাইছো আৰু স্মৰণ কৰিছো লগতে আজি যিখন চৰকাৰ আছে বা বৰ্তমান ব্ৰতি আছে বিজেপি চৰকাৰখনৰ যি মুৰব্বী গোটেই হয়তো তেখেতকো আমি নিশ্চয় কৃতজ্ঞতা হ'ব লাগিব ধন্যবাদ জনাব লাগিব কাৰণ এইটো এটা ভাষা নাথাকিলে জাতি বুলি পৰিচয় দিয়াৰ তাৰ অৱকাশ নাথাকে আৰু সেইকাৰণে ভাষাটো যে চিৰকালৰ কাৰণে এইটো সুৰক্ষিত হোৱাৰ কাৰণে চৰকাৰখনৰ মুৰব্বীগৰাকীক মই আন্তৰিকভাৱে ধন্যবাদ জনাইছো সংগঠনৰ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ তৰফৰ পৰা যি দলে নাহক লাগে ভাল কামত আমি ভাল বুলি ক'ম বেয়া কামত বেয়া বুলি ক'ম আমাৰ এইটো নৈতিক দায়িত্ব আছে আমি সেইকাৰণে চাৰিটা ভাল কাম কৰিছিলে 4 বছৰত এই 4টা ভাল কাম হৈছে বুলি কৈছো আগৰ কোনো এজন মুখ্যমন্ত্ৰী এইটো কৰিব পৰা নাছিলে এনেকুৱা ধৰণৰ 4টা বছৰ শেষ হৈ ভাষা সংস্কৃতিৰ লগত জড়িত বুৰঞ্জী ভাষা সংস্কৃতিৰ লগত জড়িত এই বিষয়বিলাক তেনেকৈ আগভাগ দিব পৰা নাছিলে এতিয়া 4 বছৰ দিছে সেইকাৰণে আমি ধন্যবাদো দিছো ইয়াতো মানে অন্য আমাৰ কোনো পলিটিকেল উদ্দেশ্য নাই এই কামকেইটা যদি কংগ্ৰেছো কৰিলেহেঁতেন বিজেপিয়ে কৰিলেহেঁতেন আমি ধন্যবাদ দিলোহেঁতেন কোনো তাতো আমি টিপনালি নকৰিলোহেঁতেন সেইকাৰণে আমাৰ পৰা স্পষ্টকৈ আপোনাক জনাই দিছো নাম কমাবলৈ সাংবাদিক ক'ব নালাগে নহয় সকলে কয় বড়ো ভাইসকলে কয় আমাক ঠগিলে আমাক দিয়া নাই কাৰ্বিসকলে কয় এতিয়া কৈ এই আমাৰ অসমৰে আছে অসমৰ আলফাৰ যি অৱস্থা হৈ আছে আজিতো কোনো ধৰণে এতিয়া হোৱাই নাই এবছৰ পাৰ হ'বৰ হ'ল এতিয়া কোনো ধৰণৰ অগ্ৰগতি হোৱা নাই বা কি পাইছে কি নাপাইছে সেইবিলাকতো সকলোৱে জানে এনেকুৱা ধৰণৰ এইবিলাক সেইকাৰণে আমিতো খোলা কৰি গৈছোঁ বস্তুটো এইটো হ'ব লাগিব আমি হাল বাইছোঁ খেতি কৰিছিলো নিজে শাক পাচলি বজাৰলৈ নিছিলো আজি কেইজন নেতা আমি শাক পাচলি খেতি কৰিছিলো হাল বাইছিলো লগতে ফুটবলো খেলিছিলো ফুটবল খেলি এটা ভাল অৱস্থান আহিছিলো আজি নেতাবিলাকক আমি এটা খুব এটা কম দেখিছো এইবিলাকত তেনেকৈ এটা মাল্টিপুল এটা ভিজন লৈ যে শ্ৰম দিব পৰা শ্ৰমৰ লগতে শিক্ষাৰ লগত খেলাৰ লগত তেনেকুৱা ধৰণৰ বা এক্টিভিটিছো আমি দেখা নাই আৰু নেদেখাৰ কাৰণে এই ঘৰতে আজি মানে কাম কৰিবৰ কাৰণে শস্য ফলন ঘটাবৰ কাৰণে বিভিন্ন কামত যে অৰ্থনৈতিকভাৱে টনকিয়াল কৰিবৰ কাৰণে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব পৰা নাই অকল যুৱচামকে আমি ভুল বুলি ভাবিলে নহ'ব যুৱচামৰ লগতেও আমাৰ যিটো ৰাজনৈতিক পৰিকাঠামো আছে ৰাজনৈতিক বাতাবৰণ আছে এই বাতাবৰণক কিন্তু দূষিত কৰিছে উৎসাহিত কৰা নাই তাৰ ফলশ্ৰুতিতে আজি কৰ্মবিমুখ হৈছে কৰ্মবিমুখ হোৱাৰ কাৰণে এখিনি মানুহক লাগে এই কৰ্মটো লাগে ই হায়াৰ কৰিব পাৰে আমদানি কৰিব পাৰে এই কৰ্মশক্তিটো আমদানি কৰি ইহঁতে অৰ্থনৈতিকভাৱে টনকিয়াল হ'ব পৰা কিছুমান কণ্ডিশ্যন থাকে সেই কণ্ডিশ্যনবিলাক আপুনি এৰাই যাব নোৱাৰিব যদিহে আপুনি তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হয় ঠিক উজনি অসমৰ কথাটো তেনেকুৱা হৈছে খেতি বাৰী আছে খেতি কৰিবলৈ অজস্ৰ উৰ্বৰা মাটি আছে কিন্তু শ্ৰম শক্তিটো নাই সেইকাৰণে ইহঁতে যিসকলৰ শ্ৰম শক্তি আছে আমদানি কৰিছে মানে বিভিন্ন চৰ অঞ্চলৰ পৰা যাৰ নেকি ইহঁতে খেতি বাতি নিজৰ কম আছে খেতি বাতি আৰু বিশেষকৈ 12 মাহেতো কেতিয়াবা বানপানীৰ লগত সন্মুখীন থাকে এই মানুহে জীৱন নিবিঘাৰ কাৰণে আহি আমাৰ এইফালে কাম কৰে বুলি আমি ভাবো বা ভাবো না এইটো সত্য ঘটনা আপুনি নিজেই কৈছে আপোনালোক যেতিয়া যুৱক হৈ আছিল ফুটবল খেলিছিল শ্ৰম কৰিছিল খেতি পথাৰত কাম কৰিছিল শস্য ৰুইছিল আজিকালি অসমীয়াই সেই কাম নকৰে এটা সংগঠনৰ মুৰব্বী হিচাপে বিশেষকৈ উজনি অসমৰ অসমীয়া যুৱক যুৱতীসকলক এই ক্ষেত্ৰত আপুনি কি আহ্বান জনায় মই বহুবাৰ আহ্বান জনাইছো তেখেতসকলক মানে আমাৰ যিসকল উঠি অহা যুৱক কৰ্ম অবিহনে এটা জাতি আন্দোলন কৰি অকল জাতি মানে কেতিয়াও জীয়াই থাকিব নোৱাৰে তাৰ উদাহৰণস্বৰূপে আমি কৈছো আমি অকল সংগ্ৰাম কৰিলেই অকল চিঞৰি থাকিলে আমি যুদ্ধ কৰিলে আমি তাৰ লগে খেতি কৰিছো আমাৰ গোটেই হিবিবিলাকত খেতি কৰিছো ধান খেতি কৰিছো ৰবি শস্য কৰিছো গোটেই একেবাৰে ফল মূলৰ বাদেই আৰু মানে শাক পাচলি সদায় 12 মাহে উভয় নদী হৈছে আমি এইটো এটা ভাবি থাকিও যাতে নিদৰ্শন দেখাব পাৰিছো বা ক'বলৈ সেইকাৰণে আমি মানে
হেৰি নহয়, আমি এটা সম্পূৰ্ণভাৱে প্ৰেক্টিকেল হৈ আমি কৰিছোঁ কথাবিলাক, মানুহক আমি এটা উদাহৰণ মানে দিবলৈ বিচাৰিছোঁ। আমাৰ সদস্যসকলে যি ধৰণে খেতি কৰে, যি ধৰণে নিজক মানে নিজৰ ভৰিৰ ওপৰত থিয় হোৱাৰ যিটো মানসিকতা, এইটো আমি আমাৰ জংঘলৰ ভিতৰতো আমি এইটো তাক প্ৰতিপন্ন কৰিবলৈ বিচাৰিছোঁ। সেইকাৰণে এতিয়া জংঘলৰ ভিতৰত থাকি আপোনালোকে কেনেধৰণৰ খেতি কৰে, কি খেতি কৰিছে আৰু কেনেকুৱা শস্য ভাল হৈছে নে? আমাৰ আপুনি দেখিছে কেইবাবাৰো আমি হেৰিবিলাকত আমাৰ যিবিলাক ভিডিঅ' প্ৰেৰণ কৰোঁ আপোনালোকৰ মাধ্যমে, তাতো দেখিছে আপুনি চব ধৰণে খেতি কৰোঁ। আমি চব ধৰণে খেতি আমাৰ মানে সদস্যসকলে কৰে আৰু জানে, আৰু খুব আধুনিক মানৰ আৰু সুন্দৰকে ইয়াৰ ফলন হয়। এইটো এটা সত্য ঘটনা আৰু সেইকাৰণে আমি সত্যটো আপোনালোকো দেখিছে, আৰু সেইকাৰণে কৈছোঁ আমাৰ সদস্যসকল কেতিয়াও সকামিলা নহয়, কৰ্মী আৰু জানে। এই সংস্কৃতি যদি অসমৰ ঘৰে ঘৰে থাকিলেহেঁতেন আজি এই অৱস্থা কেতিয়াও নহয়। আৰু বাহিৰৰ পৰা আহি এতিয়াতো খেতি পেলাই থব নোৱাৰে, খেতি কৰিবই লাগিব। সেইকাৰণে উঠি অসমক কৈছোঁ, কৰ্ম সংস্কৃতি যে এৰিলে সোণৰ অসম হ'লেও লাভ নাই। আৰু এই সোণৰ অসম যদি কৰিবলৈ হয়, বা ইয়াতে ধনে সোণে বা একেবাৰে সকলো দিশতে আমাৰ যিটো উভয় নদী হৈ আছে, আৰু এলেহুৱাৰ কাৰণে আমি একোটা বস্তু একোৱে নাই মানে ভালকৈ শিক্ষা ল'ব পাৰিছোঁ, না আমি মানে ভাল মানে কৃষি কৰ্ম কৰিব পাৰিছোঁ, না আমি ভাল মানে শিল্প কলাৰ ওপৰত আমি যদি বা ভাল ধৰণে চলাই নিব পাৰিছোঁ, না আমি ব্যৱসায় কৰিব পাৰিছোঁ। কোনোটোতেই না। এটা অসমীয়াত এটা কয় না, নাইপুৰ মুখে নাইপুৰ লনি নাইপুৰ ধনী, নাইপুৰ আৰু কিবা কিবি বহুত আপুনি লগাব পাৰে, এটাও নোহোৱা হৈছে। নহ'লে এই অৱস্থা হয় নেকি? আজি এটা শাসন আমাৰ এতিয়া পলিটিকেল ৰাইটটো নাই। পলিটিকেল যদি ৰাইটটো পালোহেঁতেন, আমিয়ে মালোহেঁতেনে, আমিয়ে যদি আমাৰ মাটিৰ হৰ্তাকৰ্তা আমিয়ে যি কৰিবলৈ মন যায় কৰিব পাৰিলোহেঁতেন। যেনেকৈ মালয়েছিয়া যেনে আজি মিডিল ইষ্টৰ নিজৰ এটা পলিটিকেল ৰাইট আছে, স্বাধীন দেশ হৈ সিহঁতি সেইকাৰণে বাংলাদেশৰ পৰা, ইণ্ডিয়াৰ পৰা, পাকিস্তানৰ পৰা, ইণ্ডোনেছিয়াৰ পৰা বা ফিলিপাইনৰ পৰা হাজাৰ হাজাৰ কৰ্মী লৈ গৈছে, ইভেন চাইনাৰ পৰা লৈ গৈছে হাজাৰ হাজাৰ কৰ্মী। সিহঁতে আজি চব দিশে নদন বদন হৈ আছে। মানুহ কিন্তু এলেহুৱা। মালে জাতি নিচিনা এলেহুৱা জাতি পৃথিৱীত নাই। সেইটো আপুনি জানে নাজানে, আমি জানো। এইবিলাক মালে জাতি আজি একদম হেৰি কৰি আছে, সিহঁতৰ অৰ্থনৈতিকভাৱে নিজে মালিক। মানে এই তেনেকুৱা এটা এখন দেশ নদন বদন কৰিছে। চৌদি আৰবটোতো চব আৰামপ্ৰিয়। চৌদিৰ পৰা আজি মিডিল ইষ্টৰ যিমান ধনী আৰামপ্ৰিয়, কিন্তু ক'ৰ পৰা নিছিলে বা স্কিলফুল মানুহ ক'ৰ পৰা নিছে? ইণ্ডিয়াৰ পৰা নিছে, বাংলাদেশৰ পৰা নিছে, পাকিস্তানৰ পৰা। আজি একেবাৰে কেনেকুৱা মৰুভূমিটো একেবাৰে শাক পাচলি নদন বদনকে ফুলি আছে। চব বস্তু কিন্তু চেফে হৈ আছে। আমাৰ ইয়াত কিন্তু পৰেশ বৰা ডাঙৰীয়া, আমাৰ ইয়াত নতুন কাম চলিছে, এতিয়া ট্ৰেডিং চলি আছে। ট্ৰেডিং চলি পেলাই অলপ টকা দি বহু কোটি টকা লাভ কৰাৰ সপোন দেখিছে। এইকেইদিন চাগে আপুনি গম পাইছে, ট্ৰেডিঙৰ নামত বহুতক গ্ৰেপ্তাৰ কৰা হৈছে। অসমীয়া যুৱক যুৱতীৰ মাজত নতুন এক মানসিকতা আহিছে, অলপ টকা ব্যয় কৰি, অলপ টকা বিনিয়োগ কৰি কোটি কোটি টকা উপাৰ্জন কৰাটো। সেই বিষয়ে আপুনি কি কয়? এইটো এটা মানসিকতা, এলেহুৱাৰ মগজটোতো আপুনি কি হয় জানে? এই ধৰণৰ মানে কামত ব্যস্ত হৈছে, ৰাতিটোতে হাতী হ'ব বিচাৰিছে। এইটোতো স্বভাৱ। এলেহুৱা জাতি এইবিলাক হয়। এইবিলাকে আৰু আছেতো ক্ৰুক বিলাকে কেতিয়াও মানে ভাল কথা, সমাজৰ ভাল কথা চিন্তা কৰিব নোৱাৰে। আপুনি যিমানেই ভাল নীতি শিক্ষা দিয়ে, সেই ক্ৰুকে এক শ্ৰেণী থাকিব। সেই ক্ৰুক বিলাকক ধৰক এতিয়া ধৰিছে কোনোবাই আইনৰ হেৰি ওলাইছে, ভাল কথা। এই যে সমাজত ক্ৰুক যেতিয়া সৃষ্টি হ'ব, তেতিয়াহ'লে সমাজখন অধঃপতনে যাব। আমি সকলো দিশে আমি ভাবি চিন্তি চাব লাগিব। আৰু এই ক্ৰুক বিলাকক চিনাক্তকৰণ কৰা মানে অসম চৰকাৰখনৰ দায়িত্ব, আমাৰ সচেতন নাগৰিকৰ দায়িত্ব। সি ৰাতিটোতে কেনেকৈ হাতী হ'ল এই কথাটো আহি পৰে না। আজিকালি আৰু ইমান সহজ কথা নহয়তো। যি ধৰণে মানে সিহঁতে টকাৰ পাহাৰ ঘটিছে বা যি ধৰণে লাভ বিলাক কৰি দেখাইছে, সেইটোতো স্পষ্ট। তাৰ বহু আগতেতো সিহঁতক ধৰিব লাগিছে। আৰু আছে, বহুত আছে। আৰু এই শাসন ব্যৱস্থাটো যদি ভাল হয়, অৱশ্যেই এইবিলাক অপকৰ্মবিলাক বা দূৰ হ'ব। যদি শাসন ব্যৱস্থাটো এইবিলাক থাকে, শাসন ব্যৱস্থাটো ইয়াক মানে অনুপ্ৰেৰণা যোগোৱা কিছুমান শাসন ব্যৱস্থাটো ক্ৰুক বিলাক থাকে। এই ক্ৰুক আৰু দুই চিভিলিয়ান ক্ৰুক আৰু মানে প্ৰশাসনিক ক্ৰুক দুইপিনে যদি এক লগ হৈ যায়, তেতিয়াহ'লে কিন্তু ধৰিবলৈ টান হ'ব। বুঢ়ালৈ আমি হিন্দু মুছলমানৰ কথা পাতিছিলোঁ। আপুনি দীৰ্ঘ সময় ধৰি এটা সংগঠনৰ নেতৃত্বত আছে, আপুনি বিভিন্ন শ্ৰেণীৰ মানুহ পাইছে। কিন্তু আমি দেখিছোঁ হিন্দু মুছলমানৰ ৰাজনীতিৰ লগে লগে এইখন অসমত হিন্দুৰ মাজতো আকৌ জাত পাতৰ ৰাজনীতি চলে। কলিতা, আহোম, মৰাণ, মটক, বিভিন্ন দলৰ মাজতে সংঘাত আছে। এই সংঘাতটো আপুনি বাস্তৱিকতে কেতিয়াবা দেখা পাইছেনে? মই একেবাৰে লৰালিৰ পৰা পাই আহিছোঁ। আজি পৰ্যন্ত যিবিলাক দেখি আহিছোঁ, সেইকাৰণেতো আমি ইমান মৰমৰ একেবাৰে জন্মৰ পৰা যিটো আমি যেতিয়া ক খ বা এইফালে লিখিবলৈ শিকিলো, নিজৰ মানে উপাধিটো লিখিবলৈ শিকিছিলো, আমি লিখিছিলো বা অন্য কোনোবাই গগৈ লিখিছিলে, আমি সকলোৱে মিলি এটা দিশত যে উপনীত হৈছিলো, আমি সকলোৱে অসম উপাধিটো ল'ব লাগিব। ইয়াৰ এটা তাৎপৰ্যপূৰ্ণ আছে। প্ৰথমে কৈছিলে এইবাৰ এজন আমাৰ অসমৰ বা খ্যাতনামা বুদ্ধিজীৱীয়ে কৈছিলে, তেখেতক আমি সকলোৱে সন্মান কৰো। তেখেতেতো ইটিকিং কৰিছিলে, এইবাৰ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন উপাধিও মানে বা সলনি কৰিলে। তেনেকুৱা ধৰণৰ আমাক প্ৰমোট কৰাৰ বা কি কয় এইটো
তুচ্ছ তাচ্ছল্য কৰা এইটো আমি পৰিলক্ষিত হৈছিলে, কিন্তু আমি তাৰ কোনো ধৰণৰ প্ৰতিবাদ মানুহে এদিন বুজিব। যিহেতু আমি আগতে বহু এটা চেনেলৰ মই কিন্তু এইটো যিটো নেকি আমাৰ মাজত অসমৰ সমাজ ব্যৱস্থাত যিটো চতুবৰ্ণ থাকিব নালাগে, তেতিয়াহ'লে চতুবৰ্ণ যি থাকে আমাৰ মাজত সদায় এইবিলাক কোচ, কলিতা, ব্ৰাহ্মণ, মটক, মৰাণ, তিৱা বা কছাৰী, বড়ো এই সংঘাতবিলাক এইবিলাক ভেদাভেদটো থাকিব। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি কিন্তু এইটো ভাবিবলৈ হ'ল। যেনেকে পঞ্জাৱীয়ে এটা সময়ত সকলোৱে সিং লিখিবলৈ বাধ্য হৈছিলে, কি কাৰণে ভাবিছিলে গম পাইছিলে সিং টাইটেলটো কিয় ল'ব লগা হৈছিলে পঞ্জাৱী। এতিয়া আকৌ নতুনকে বিভিন্ন ধৰণৰ আলৌলীয়া কিবা উলিয়া এইবিলাক বিভিন্ন ধৰণৰ পঞ্জাৱৰ মাজত পঞ্জাৱীৰ মাজতো বিভেদ আহি গৈছে। আগতে কিন্তু নাছিলে, যিটো মানে টানটো আহিছিলে চবে সিং উপাধিটো ল'বলৈ লোৱাৰ পিছত এটা শক্তিশালী জাতিৰূপে প্ৰতিষ্ঠিত হোৱাৰ পিছত আকৌ যেতিয়া এই যে পুৰণা সেইটোকে ৰিভোক কৰিছে, আমাৰতো এতিয়া বেছি আৰম্ভ হৈছে। মই আগে মানে আপুনি জানে নাজানে আমি আমাৰ এটা হেৰি আছিলে 90 দশকত, 90 আগতে 80 দশকত 79ত এতিয়া এটা পৰিস্থিতি আপুনি নিশ্চয় পাইছে। 79ত ইমান এটা ভয়াৱহতা নাছিলে, ইমান ভয়াৱহতা চিন্তা কৰিব পৰা নাছিলো। প্ৰথম এতিয়া শুনিলেও অপ্ৰিয় হ'ব পাৰে, এই প্ৰথম যে মানে অসমত যিটো টাই ছাত্ৰ সন্থা খুলি দিলে, টাই ছাত্ৰ সন্থা হিতেশ্বৰ শইকীয়াই নিজৰ কি কয় ৰাজনৈতিক স্বাৰ্থ পূৰণৰ কাৰণে মানে টাই ছাত্ৰ সন্থা খুলি দিলে, টাই ছাত্ৰ সন্থা এইটো বা আমাৰ বিৰুদ্ধে লগাবৰ কাৰণে। পৰৱৰ্তীটো আপোনালোকে গম পাইছে হিতেশ্বৰ শইকীয়াই প্ৰথম এইটো কৰিব নালাগিছিলে। কিয় খুলিছিল হিতেশ্বৰ শইকীয়াই টাই আহোম ছাত্ৰ সন্থাটো কিয় খুলিছিল, উদ্দেশ্য কি আছিল? যেতিয়াতো সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনত মেজৰিটি সংখ্যক আহোম জনগোষ্ঠীৰ পৰা বা বিশেষকৈ টাই জনগোষ্ঠী, আহোম বুলি কোনো জাতি নাই, টাই জাতি মানে যেনে যুৱ যুৱতীসকল আহিব নোৱাৰে আৰু সেইটো কাৰণে অন্য ফালে লৈ যাবলৈ এটা সংঘাত সৃষ্টি কৰিব বিচাৰে। যিহেতুকে সেই সময়ত আমাৰ যিকেইজন আমাৰ অগ্ৰজ আছিলে, অগ্ৰজ চেয়াৰমেন হিচাপে আছিলে, সভাপতি হিচাপে আপুনি একদম আৰম্ভণিৰ পৰা আপুনি চাওক প্ৰতিকেইজনটো আহোম মানে টাই সম্প্ৰদায় আছিলে, আৰু এই তাক অন্য ফালে নিবৰ কাৰণে এইটো এটা প্ৰক্ৰিয়া এটা আৰম্ভ কৰি দিলে। তাৰপিছতে সেই সময়ত কিছুমান আমাৰ এটা সেই যেতিয়া টাই মানে সংগঠন খোলাৰ পিছত পুৰণি যিটো টাইটেলবিলাক, পুৰণি যিবিলাক টাইটেল আছিলে, চাও লিখা টাইটেল বা অন্যান্য টাইটেলবিলাক এটা আহোম মানে টাই সম্প্ৰদায়ৰ মাজত প্ৰতিষ্ঠিত হৈ গ'ল। দেখাক দেখি উঠিল গা বুলি কথা এটা আছে নহয়। তাৰপিছত এতিয়াতো আৰু আপুনি চাইছে, আপুনি ধৰক আগতে কোনোবাই কলিতা লিখিছিলে, কোনোবাই শৰ্মা লিখিছিলে, ভট্টাচাৰ্য, সেইবিলাক চব এতিয়া কোনোবাই গাক লিখে, কিবা লিখে, এনেকুৱাবিলাকতে একদম পুৰণাৰ সেইটোৰ পৰা আহি মানে সলনি হৈছে। হয়তো এতিয়া মানে জাষ্ট জব কৰিছো, হয়তো আপুনিও যাতে নকৰে, ভূঞাটো থাকক, ভূঞা কেনেবাকে ভূঞাৰ যদি অতীতত কিবা আছিলে সেইটো যাতে নলয়। সেইকাৰণে কৈছো এই নতুন উপাধিবিলাক সলনি কৰি সমাজত এটা বিভ্ৰান্তি সৃষ্টি কৰি আছে। আৰু এটা মই যিটো লৰালি কালটোতো তেনেকুৱা পোৱা নাছিলো, ইমান আমাৰ সংঘাতটো পোৱা নাছিলো, আমিতো ফুটবল প্লেয়াৰ আছিলো, আৰু ফুটবল স্পৰ্টছমেন স্পিৰিটটো যিটো আছে এইটো খুব ইয়াতে জাতিভেদ নাছিলে, মাজত ক্ৰীড়াৰ মাজত জাতিভেদ নাছিলে, সেইটো আমি সৰুতে পাইছিলো। আন্দোলনৰ সময়ছোৱাতে মই এটা মানে হেৰি এটা পাইছিলো, বিশেষ এটা পৰিস্থিতি মই অনুভৱ কৰিছিলো। প্ৰথম অনুভৱ কৰিছিলো এইটো 85ত মই অনুভৱ কৰিছিলো, আৰু প্ৰথম মই শিৱসাগৰতো আছিলো। শিৱসাগৰত সোধে মই যেতিয়া টাইটেলবিলাক প্ৰথম সোধে, মই নাম ললো গগৈ টাইটেল, গগৈ টাইটেল ললো। তাৰপিছতে আকৌ মই গগৈ টাইটেল লৈ তেতিয়া সোধে কোন খেল, সেই খেলটো আৰু আছে নে খেল, এটা কৈ দিলে তাতে খুব ধৰণে সুন্দৰকে মানে আপ্যায়নটো কৰে। ঠিক একেই ধৰণে এবাৰ হেৰি বা বিভিন্ন হেৰিয়ত গৈছিলো, কি কয় প্ৰথমতে আপুনি গগৈ উপাধি লৈছিল নেকি? গগৈ উপাধি লৈছিলো, তাৰপিছতে ললো দত্ত ললো, প্ৰফুল্ল দত্ত লৈ মাজুলীত থাকিলো। মাজুলীত থাকি মানে মোৰ বন্ধুজনে কৈছে বোলে আপুনি কাইণ্ডলি দত্ত উপাধি লওক, এতিয়া আমাৰ ঘৰত নহ'লে আমাৰ ঘৰ গাড়ীবিলাক হ'ব খুব গুড়া আছে, এইটো হ'লে অসুবিধা হয়। একো নাই, গুড়া বুলি কৈছে যে এইটো কিছুমান নীতি নিয়ম আছে মানিবলৈ, আপুনিতো নাজানে এইবিলাক, মানিব নোৱাৰে বা ঠিক আছে এইটো যি কয় তাকেই হ'ব। মই একেবাৰে তাতে দত্ত উপাধিটো ললো, লৈ যেতিয়া পুৱা একেবাৰে উঠি লৈ আপুনি যদি বা হেৰিয়লৈ মানে কি কয় প্ৰাতঃ কৰ্মটো কৰাৰ পিছত যে গা পা ধুব লাগিব ন, বহুত প্ৰাতঃ কৰ্ম কৰিলে নকৰিলে পিছৰ কথা, নকৰিলেও আপুনি গাটো ধুবই লাগিব পুৱাই। তাৰপিছত আৰু মই গামোচা চামোচা ওলাই দিলে, মই আৰু ইমান কি গা ধুবি আৰু অকণমান জাষ্ট পানী অকণমান ঢালি আৰু ওলাই আহিলো। সুধিলে খুৰীগৰাকীয়ে সুধিলে যে এই প্ৰফুল্ল তুমিচোন গাটো নিতিলাই, নিতিয়ালে যে
কৈছোঁ মই তিয়ালো নহয় এনেকে ধুলে কেনেকে শুচি হ'ব নহয় মই ভালকে ধুই আছো তাৰপিছত আৰু পুতেকে ক'লে মা এনেকুৱা ক'ব নালাগে ধুইছে নহয় সেইটো এটা পালো হা তাৰ খোৱা বোৱাটো আৰু কেনেকুৱাকে এইটোতো ঠিকে আছে সেইটো গ'ল তাৰপিছতে আকৌ আহিলো 85ৰ মই আছিলো গোলাঘাটত এতিয়া মানে এই যে আমাৰ হেৰি 85ৰ ইলেকশ্যন হৈছিলে বোধহয় 85 ইলেকশ্যনত জয়ী হ'ল আৰু মই মানে মোৰে বন্ধুৰ ঘৰত প্ৰায় কেতিয়াবা গ'লে মই মোৰ এইটো চেল্টাৰ পাৰ্মানেণ্ট চেল্টাৰ কেতিয়াবা এমাহ দুমাহ তেনেকৈ থাকো সৰ্বান্ত পৰিয়াল এতিয়া নকওঁ আৰু সৰ্বান্ত পৰিয়াল তাৰপিছতে তেখেতসকলৰ ঘৰখন খুব আপোন খুবেই আপোন মানে মই মোৰ টাইটেলটো বৰঠাকুৰ এবাৰ বৰঠাকুৰ ল'বলৈ বাধ্য হলো তাৰ পৰা গোলাঘাটৰ প্ৰিন্সিপাল এজন আছিলে তেখেত আহিলে সিহঁতৰ সম্বন্ধীয় হয় আৰু ঘৰখনো খুব সৰ্বান্ত পৰিয়ালৰ আপুনি চিনি পাবও পাৰে নিশ্চয় চিনি পাব সৰ্বান্ত পৰিয়ালৰ তাৰপিছত আহি আৰু ক'লে সুধিলে এফালে আহাচোন মোৰ বন্ধু মাতিলে এফালে আহাচোন আজি আমাৰতো এতিয়া বৰ সুখবৰ আছে তাৰপিছতে মই তেতিয়া বহি আছো ড্ৰয়িং ৰুমতে বহি আছো মোক সুধিলে এওঁনো কোন সুধিলে মোৰ বন্ধু সুধিলে কি প্ৰফুল্ল বৰঠাকুৰ দত্তৰ পৰা এতিয়া প্ৰফুল্ল বৰঠাকুৰ হৈ তাৰপিছতে কথা এতিয়াতো আৰু ক'লে আমাৰ মোৰ বন্ধুক ক'লে এতিয়া আমাৰ ভাল দিন আমাৰ 2% অনলি মানে আমাৰ মাত্ৰ 2% আছে 2% আছে এতিয়াতো ভাল পোষ্টবিলাক তেতিয়া মহন্ত চিফ মিনিষ্টাৰ হৈছিল মানে হ'ব আৰু হ'ব মহন্ত নামটো ঘোষণা কৰিলে টপতে তোমাৰ খুব ভাল সম্বন্ধ বন্ধু একে তুমি আন্দোলন কৰিছা কৰিছা আৰু তুমিতো ভাল পোষ্ট পাবাই তুমি আন্দোলন কৰিছা তুমি মানে একেবাৰে সিহঁতৰ ৰাইট এণ্ড লেফ্ট হেণ্ড তোমাৰ বন্ধু তোমাৰ আমুকৰ লগত বন্ধু তোমাৰ তামুকৰ লগত বন্ধু এতিয়া আমি বহি আছো মানে মোৰ বন্ধুৱে একেবাৰে ৰঙা চঙা কৰিছে কিন্তু দেই মই ঠিক কৈছে মই কৈছো খুৰা ঠিক কৈছে আপুনি ঠিক মোৰ নিজৰ মানে কভাৰটো যেন আৰু মানে কংক্ৰিট হয় প্ৰুফ হয় সেইটো কাৰণে মই কৈছো যে খুৰা আপুনি ঠিক কৈছে তাৰপিছত মোৰ খুব লজ্জিত হৈছে খুৰা আপুনি কি কৈছে এই কথা এইবিলাক ক'ব নহয় বোলে এইটোৱে সুযোগ বোলে এতিয়া দিনত আমাক দিয়া নাছিলে এই সুযোগ দিয়া নাছিলে আৰু এতিয়াতো সুযোগটো ল'ব লাগিব মোৰ বন্ধু এই এনেকুৱা এটা অৱস্থা যে পাইছো সমাজখন যে কেনেকুৱা হৈ আছে আমাৰ নিজৰ মাজতে যে জাত পাতৰ ৰাজনীতি চলি আছে এইবোৰ কথাই প্ৰমাণিত কৰিছে এইটো আৰু সেইটো এটা আপুনি 2-3টাটো আপোনাক দিলো আৰু এটা বিৰাট মানে জঘন্য কাণ্ড এটা জঘন্যভাৱে মই মানে উপলব্ধি কৰিব পাৰিছো মানুহবিলাক যে প্ৰায় 95-90 দশকলৈকে যে মানুহ শুধৰণি হোৱা নাই শিক্ষিত মানুহ শুধৰণি হোৱা নাই শিক্ষিত মাজতো যে জাত পাত আছে শিক্ষিত মানুহে যে আমি মানে বৰ্ণ মানে আছো আমিয়ে যে চব পৰিচালনা কৰিব লাগে আমাৰ মতে হ'ব লাগে কথাবিলাক মই আমাৰ এজন গণ্যমান্য ব্যক্তি মোৰ লগত বিদেশলৈ গ'ল মই আছিলো মোৰ লগত বিদেশলৈ গ'ল বিশেষ কামত আমি তেখেতৰ লগত প্ৰথম ইজৰাইল এম্বেচিত সোমালো ইজৰাইল এম্বেচিত সোমাই আমাৰ লক্ষ্য উদ্দেশ্যৰ কথা পাতিলো দুইজনে পৰিচয় দিলো খুব ভাল ব্যৱহাৰ কৰিলে বেংকত ইজৰাইল এম্বেচি তাৰপিছত আমেৰিকান এম্বেচিলৈ গ'লো আমেৰিকা আমাৰ সংগঠনৰ কথা পাতিলো দুইজনে কথা চথা পতাৰ পিছত আকৌ ঘূৰি পিছদিনাখনি মানে সেইদিনাখনি আমি আৰু বেংকৰ পৰা আঁতৰিম বেলেগে যাওঁ তাৰপিছতে বাৰ্মা এম্বেচিলৈ গ'লো বাৰ্মা এম্বেচিলৈ আমাৰ কথা ক'লো বাৰ্মা কৈছো আমাৰ তো আগতে আপোনালোকক চিনি পাওঁ আৰু এখেতকতো চিনিয়ে পাওঁ বিভিন্ন সূত্ৰত লগত তেখেতৰ যোগাযোগ আছে বুলিও জানো এই কথাখিনি ভাল ধৰণে ৰেছপন্স কৰি আহিলো অহাৰ পিছত আমি দুইজনে হোটেলত আৰু তেখেতে আজি খুব ৰিলেক্স পাইছে যে এখন দেশে ভালকে ইজৰাইলে ক'লে আমি কষ্ট নকৰোঁ আমাৰ ইণ্ডিয়াৰ লগত এনেকুৱা ৰিলেশ্যন আছে আপোনালোকে কোনো চিন্তা নকৰোঁ আমি যদি সময় হয় আপোনালোক নিশ্চয় মানে আপোনালোকে ইমেইল দিয়ে আহি তেখেত যেতিয়া কথা পাতি তেখেতে আমি কৈছে মোৰ নামটো আছিলে বেলেগ এটা নাম মানে এটা নামেৰে বুজিছে নাই কওক আজি আপুনিতো সুখী হ'ল বুজিছে নাই আমি কিন্তু শাসন কৰিব লাগিব আমি শাসন কৰিব লাগিব মটক মৰাণ বড়ো কছাৰী আহোম বা এইবিলাকক আমি যুঁজাব লাগিব মানে বেয়া লাগিলে ইমান মই সন্মান দিওঁ মানুহ ইমান মানে ভক্তি শ্ৰদ্ধা সকলোৱে মই উজাৰি দিওঁ মানে এনেকুৱা অসমৰ মানুহ তেখেত এতিয়া নাই স্বৰ্গগামী হ'ল এনেকুৱা এটা কথা ক'লে কথা মই মানে সেইদিনাখনি কিন্তু এনেকুৱা এটা মোৰ মনত সোমাই গৈছে যে অসমখন এনেকুৱাই নেকি শিক্ষিত মানুহ চাওঁ ইমান শিক্ষিত পৃথিৱীৰ দেখিলে পৃথিৱীৰ ব্যাগুণ
ভাল ভাল চাকৰি কৰি অহা মানুহ এনেকুৱা মানুহবিলাকে যে এই কথাবিলাক আজিও পঢ়ি থৈছে উচ্চ নিশ্চয় তেতিয়া কিন্তু মোৰ মনত বৰ বেয়া ধৰণে ষ্ট্ৰাইক কৰিলে কিন্তু দেই এই আমাৰ সমাজ কিয় পৰিৱৰ্তন হ'ব আহি মই এতিয়া আপুনি ক'ব আমাৰ জীয়াই আছে এই কথাটো আহি মই প্ৰথম কৈছো আমাৰ চেতিয়া মাহক কৈছো মানুহ এনেকুৱা কৰে কিয় এনেকুৱা ধৰণৰ কথাবিলাক কয় কিয় এনেকুৱা ধৰণৰ সমাজখনটো এনেকুৱা হৈ গ'ল মানুহবিলাকৰ চিন্তা চৰ্চা জাত পাত তেতিয়া কিন্তু মোৰ এই যে জাত পাতটো মোৰ যে এইবিলাক খুব মোৰ ঘৃণা এটা যাব এতিয়া মই সেইটোত মই বিশ্বাস নকৰোঁ জাত পাতত যে সেইটো মই কৰা নাই নিশ্চয় কোনো বিশ্বাস কৰিব নালাগে কিন্তু বৰুৱা ডাঙৰীয়া মই মোৰ সময় বহুত বেছি নাই মই শেষত আৰু কিছু প্ৰশ্ন কৰিম যে বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক পৰিৱৰ্তন হোৱাৰ পিছত আপোনালোকৰ স্থিতি কি হ'ব আপোনালোক যথেষ্ট উৎসাহী হৈ পৰিছে নেকি আমি ইয়াক উৎসাহিত কৰোঁ আমি আগেয়ে কৈছোঁতো আমি ইম্পালচিভ নেচাৰ নহয় আমি প্ৰেক্টিকেলি আৰু মানে সকলো বস্তু আমাৰ বিষয়বিলাক যিটো আমাৰ নীতি আদৰ্শ লক্ষ্য উদ্দেশ্য এটা বিশেষ আমাৰ পলিটিকেল ফিলচফি আছে আৰু ইয়াৰ ওপৰত ভিত্তি কৰি আমি সকলো ইম্পেৰিকেলি আমি ইয়াক বিশ্লেষণ কৰোঁ কি কৰিম কি নকৰিম সময় ক'ত কেনেকৈ মানে সৎ ব্যৱহাৰ কৰিম আমাৰ কিন্তু সদায় 24 hours মানে এইটো অন হৈ থাকে আমাৰ মন মগজত আমি এনেই বাংলাদেশ কিবা এটা হৈছে পৰিৱৰ্তন কেনেকুৱা হ'ব সেইটো সময় ক'ব সময়ত আমাৰ বাংলাদেশ আমাৰ কাৰণে উৰ্বৰা মাটি হ'ব না নহয় বা আমি পাৰিম না নোৱাৰিম আমি এতিয়াই কোৱা মানে আমি সেই দৃষ্টতাটো আমি নকৰোঁ বা কৰিব নোৱাৰোঁ আমি যিহেতুকে আমি গোটেই বস্তুটো ইম্পেৰিকেলি আমি জানো ইম্পেৰিকেলি চাই আছোঁ আমি এই মানে পৰিৱেশ জিঅ' ৰাজনীতিটো আমি জনাৰ কাৰণেতো আজি বাচি আছোঁ আজি জিঅ' পলিটিক্সত আমি কেতিয়াও ইম্পালচিভ হোৱা নাই আমি কিন্তু খুব সমভাৱে মানে ফাৰ্ষ্ট ছেটেড হৈ আমাৰ মানে বিষয়বিলাক আমি ইয়াক মানে আলোচনা কৰি আচল বিষয়টো কেনেকুৱা হ'ব কি আছে আমি আমাৰ কূটনীতিটো কেনেকুৱা হ'ব এই তাৰ ওপৰতে ভিত্তি কৰি আমি ইয়াৰ ওপৰত কৰিম বা হেৰি এটা ল'ম আৰু যিটো আপুনি বাংলাদেশৰ বৰ্তমান কণ্ডিশ্যনটো দেখিছোঁ এইটোতো মই এইটো একেবাৰে সূৰ্যদৰ সত্য কথা এইটো ইণ্ডিয়াৰ ভুলৰ কাৰণে ইণ্ডিয়াই এখন গণতান্ত্ৰিক দেশত চৈৰাচাৰি বনাই ফৰ এভাৰ নিজৰ পকেটত সোমাই ৰাখিম বুলি কোৱা ৰাজনীতি কেতিয়াও মানে টিকি থাকিব নোৱাৰে এইটোতো আৰু এটা চৈৰাচাৰি পৃথিৱীত যদি আপুনি একেবাৰে লিবিয়াৰ পৰা টিউনিছিয়াৰ পৰা উগাণ্ডাৰ পৰা বা অন্যান্য দেশৰ পৰা আপুনি যদি চাই 20 বছৰ ওপৰত থকা নাই কিন্তু 15 বছৰ 16 বছৰ গ'ল ইয়াত এইটো মই আপোনাৰ আগতে আৰু এজনক কৈছিলোঁ এইটো এই চৈৰাচাৰি বেছি দিন নাথাকে মানে আমাৰ অসম চেনেল এই পৰিণতি হৈছে মই এটা প্ৰশ্ন বুঢ়া ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে এই শ্বেখ হাছিনা চৰকাৰৰ দিনতে আপোনাৰ আটাইবোৰ সহযোগী অৰবিন্দ ৰাজখোৱা শশা চৌধুৰী ৰাজু বৰা সকলোকে ভাৰত চৰকাৰক গতাই দিয়া হৈছিল আপুনি কি পৰিস্থিতি তাৰ পৰা বাচি আহিল সেই ৰহস্য আমি বুজি নাপালোঁ কিছু ব্যাখ্যা আগবঢ়াব নাই এইটো আপুনি চাওক প্ৰতিটো মানে ক্ৰিয়া প্ৰতিক্ৰিয়া মানে বা এখন দেশৰ যিখন দেশৰ নেকি মানে সাৰ্বভৌম স্বাধীন হ'লেও তাত কিছুমান দুৰ্বলতা আছে আৰু তাৰ দুৰ্বলতা কিছুমান আছে তাত পক্ষ বিপক্ষ থাকে ইহঁতৰ ৰাজনীতিটো বাংলাদেশৰ ৰাজনীতিটো মানে কাৰ ফৰেইন পলিচি ডিপেণ্ড কৰে মানে এইটো কোন পক্ষত কাৰ লবি ইয়াতে পাকিস্তান লবি আছে আমেৰিকান লবি আছে ইণ্ডিয়া লবি আছে চাইনা লবি আছে চাৰিটা লবি ইয়াত কাম কৰে চাৰিটা লবি এই চাৰিটা লবি পাৱাৰত আহিলে আমাৰ কাৰণে সুবিধা হয় বা আমি তাত মানে এটা আমাৰ ডিপ্ল'মেচিটো সঠিকভাৱে প্ৰয়োগ কৰিব পাৰোঁ এইবিলাক আমি চাব লাগিব আৰু এইবিলাক আৰু কিছু ক্ষেত্ৰত আৰু আমাৰ নিজৰ দুৰ্বলতাও থাকে দুৰ্বলতা থাকিব পাৰে আৰু যিটো বাংলাদেশৰ যিটো পৰিস্থিতি মানে ঘটনাবিলাক হ'ল ইয়াত প্ৰথম দুৰ্বলতাটো হৈছে আমাৰ টকাৰ কাৰণে হৈছে আমাৰ লিডাৰবিলাক এডামেণ্ট হোৱা নাছিলে আৰু যিটো হাছিনাৰ বিষয়ে হাছিনাৰ সময়ত যিটো ঘটনা হৈছিলে এই ঘটনাটো এইটো ৰয় গোটেই বিষয়টো অন্যফালে লৈ গ'ল আৰু হাছিনাক কনভিন্স কৰিবলৈ মানে প্ৰথম হাছিনাক কনভিন্স হোৱা নাছিলে প্ৰথম 96তো পাইলে 96ত হাছিনাই মানে আমাক তেনেকুৱা ধৰণৰ 96ৰ পৰা আপুনি ধৰি 96ৰ পৰা হেৰিলৈকে 2001লৈকে হাছিনাও আছিলে হাছিনা মাত্ৰ এটা ক্ষতি কৰিছিলে হাছিনা আমাৰ চেতিয়া মাহক মানে হেৰি কৰিছিলে কি কয় জেনেৰেল পক্ষে আৰু তাৰ পক্ষে হোৱা কাৰণো বহুত আছে তেখেতৰ বাহিৰতে আছিলে যদি নহা বা অন্যান্য কাৰণ তেখেতৰ এটা অতি আত্মবিশ্বাসী হৈছিলে যে বা অতি আত্মবিশ্বাসী হোৱাৰ কাৰণে সেইটো এটা তেখেত আপুনি আপোনাক আটক কৰিব নোৱাৰে সেই সময়ত আপুনি আগতীয়াকৈ খবৰ পাইছিল নেকি যে আপোনাক গ্ৰেপ্তাৰ কৰিব এটা হেৰি এটা আপুনি তাতে এটা কাহিনী আছে এই কাহিনীবিলাক যেতিয়া আমাৰ কিছুমান যেতিয়া আলোচনা চলি থাকোঁতে হঠাৎ এটা মানে প্ৰথম হ'ল যেতিয়া আমাৰ PCC গঠন কৰিছিলোঁ PCC প্ৰথম অৱস্থাত খুব সুন্দৰকৈ হৈছিলে যে PCC যে ই এটা হয়তো ভাৰত চৰকাৰে সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত আলোচনা কৰাৰ এটা পটভূমি সৃষ্টি হৈছিলে সেই সৃষ্টি হঠাৎ উইদিন 1 মান্থ এইটো ইণ্ডিয়ান চোৰাংচোৱা বিভাগকেইটাই লগ লাগি ইয়াক ডিফাইন কৰি পেলালে যে
সংযুক্ত মুক্তি বাহিনী অসমৰ লগত যদি সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত কথা পাতিব লগা হয় তেতিয়াহ'লে কিন্তু কাশ্মীৰকে আদি কৰি নাগালেণ্ড মণিপুৰ যোনে মানে স্বাধীনতা বিচাৰিছে সকলোৱে এইটো বিচাৰিব তেতিয়া আমি এটা বেলেগ এটা পজিশ্যনত আমি আহিব লাগিব আৰু এইটো কিন্তু আমাৰ ভয়ংকৰ এটা ৰূপ ল'ব বুলি মানে ক'বলৈ বিচাৰিলে তাৰ লগতে প্ৰথমতে কৈছিল আমি সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত কথা পাতিম বুলি মনমোহন সিং ডাঙৰীয়াই সেই সময়ৰ প্ৰধানমন্ত্ৰীয়ে একচেপ্ট কৰি লৈছিলে পৰৱৰ্তী ঘটনাটো হ'ল তাৰপিছতে আমাৰ যি 8জন সদস্যক হত্যা কৰিলে মেঘালয় বৰ্ডাৰ সেই তাৰ পৰৱৰ্তী আকৌ নতুনকৈ এটা সিহঁতে দিছিল নতুনকৈ এটা প্ৰপ'জেল দিছিলে যে মানে অল ইছ্যুজ ইনক্লুডিং ক'ৰ ইছ্যু প্লাছ পৰেশ অসম বা পৰেশ বৰুৱা আহিব নে নাহে আৰু পৰেশ থাকিলেহে আমি আলোচনাত বহিম এই ইয়াৰ কাৰণে ইয়াত এটা যে টেকনিকেল ইছ্যু এটা সোমাই দিছে টেকনিকেলি এইটো এডভান্টেজ ল'ব বিচাৰিছে এই কথাটো বিশেষকৈ বাকীসকলৰ দৃষ্টিগোচৰ বা সিহঁতে এইটো গভীৰভাৱে অনুধাৱন কৰিছিলে নাই নাজানো মই কিন্তু অনুধাৱন কৰিছিলোঁ মই এইটো এতিয়া হ'ব নোৱাৰে বা এইটো মই মানি ল'ব আমি ডিফাং হৈ গৈ আমাৰ কিছুমান মাছত থকা কিছুমান আমাৰ নেতা বা অন্যান্য বুদ্ধিজীৱী হওক গণ্যমান্য ব্যক্তি হওক আমাৰ মামণি বাইদেউ নতুন এটা পদক্ষেপ ল'ব গোপনে এইটো পদক্ষেপ ল'বৰ কাৰণে অনুৰোধ কৰিলে সেই অনুৰোধত এইটো খগেন শৰ্মা জড়িত আছিলে আমাৰ আৰু কিছুমান ব্যক্তি এতিয়া নাম নকওঁ আমাৰ ৰাজনীতিৰ নেতাও জড়িত আছিলে এই গোটেইটো কৈ আমাৰ গোপনে কৰি আমাৰ অৰবিন্দ ৰাজখোৱাদেৱক কনভিন্স কৰালে মই এইটো আমিও জনা নাছিলো অজ্ঞাতে এইটো যেতিয়া পিচিজিৰ পদক্ষেপটো স্থবিৰ হৈ গ'ল তেতিয়া তেখেতক কনভিন্স কৰাই মোৰ অজ্ঞাতে এই কামটো কৰিছিল কৰোঁতে এখন চিঠি এখন আহিলে হেৰিয়ৰ পৰা MK নাৰায়ণে এটা টোকা এটা লিখি দিছে সেই টোকাটোত আছিলে যে অৰবিন্দ মিষ্টাৰ ৰাজখোৱা আপুনি এইটো আপোনাৰ চিঠিখন ভুল পলিটিকেল এপ্ৰ'চ কৰোঁতে এই শব্দ ব্যৱহাৰ কৰিব নালাগে এনেকুৱা কৰিব নালাগে তলত ৰঙা চিহি আণ্ডাৰলাইন কৰি পঠাই দিলে আণ্ডাৰলাইন পঠোৱাৰ পিছত সেই চিঠিখন বাউন্স বেক কৰি পঠাইছিলে আমাৰ কি কয় মানে হেৰি অৰবিন্দ ৰাজখোৱা ডাঙৰীয়ালৈ পঠাইছিলে সেই চিঠিখন এটা কপি মোৰ ওচৰলৈ আহি গ'ল বাই মিষ্টেক এইটো ভুল কৰিলে আমাৰ মামণি বাইদেৱে ভুল কৰিলে বা ভুল কৰাৰ কাৰণে মামণি বাইদেউ য'লৈ পঠাইছিলে ক'বালৈ পঠাব বুলি ক'বালৈ পঠাই দিলে আহি মই তেতিয়া সুধিলোঁ যে আপুনি এই যে ক'লে আপুনি কাক সুধিলে কেনেকৈ সুধিলে মই অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া সুধিলোঁ মই আপোনাৰ ঘৰলৈ মাতিছিল আমি তেতিয়া ঢাকাতে আছিলোঁ একেলগতে আছিলোঁ বেলেগ হ'লেও মোৰ দুপৰীয়া তেখেত আমাৰ তালৈ আহিছিলে ভাত পানী খালোঁ একেলগতে কাৰণ ভাত খোৱাৰ আগতে মই কথাটো এইকাৰণে উলিয়াই নাছিলোঁ ভাত খোৱাটো নহ'ব তেখেতে এটা ভাত খোৱা সময়ত আহিছে ভাত খুৱাই আপ্যায়ন কৰি মেলি কথাটো ওলালোঁ তেখেতক ক'লোঁ যে আপুনি এটা মই কৈছোঁ 91ৰ দৰে আপুনি উকা কাগজত চিঠি লিখিছিলে যেন পাইছোঁ মোক কৈছে মই কি উকা কাগজত লিখিছিলোঁ বা কি ভুল কৰিলোঁ এতিয়া কি ভুল কৰি আপুনি এবাৰ চিন্তা কৰি চাওক কি ভুল কৰিলে তেতিয়া আপুনি গম পাব মই আৰু আপোনাক মানে বিশেষ কোৱাৰ প্ৰয়োজন নাই আপুনি যদি এভাৱে কৰে আপুনি যদি আকৌ যাবলৈ বিচাৰে যাবগে যিমান লৈ যাব আপুনি যদি কৰে মই আপোনাৰ দৰে এই মানে লুকাই চুৰ কৰি বা এনেকুৱা তথাকথিত আলোচনালৈ মই যোৱাৰ পক্ষপাতি নহয় তেতিয়া মই কথাখিনি ক'লো চক আমাৰ সংগঠনৰ যিটো মানদণ্ড সেইটোকো যে আপুনি মানে একেবাৰে নিশেষ কৰি পেলালে মানদণ্ডটো আমাৰ যেন কোনো ইংলিছ লিখিব পৰা ক'ব পৰা যেন ব্যক্তি নাই তেনেকুৱা কৰি পেলালে আপুনি অকলে চিঠি দিব নোৱাৰে আমাৰ এক্সিকিউটিভ আছে অন্তত মোক ক'ব পাৰে এইটো আমিতো 3জন মানুহে আছো 4জন মানুহ আছে 4দিনৰ পিছত বা আপুনি এক্সিকিউটিভত আছো বনহাজাৰ নক'লেও তো আপুনি মোক ক'ব পাৰে আপুনিতো কোৱা নাই কাকো কোৱা নাই যেনেকৈ আপুনি উকা কাগজত চিঠি লিখিছে শ্বিলঙৰ পৰা গোটেই চব চব ফিল আপ কৰি ল'লে তেনেকৈ আপুনি কৰি লিখিলে আপুনি কি কৰিলে চিঠিখন আপুনি এখন চিঠি ভুল কৰিলে সেইখন আণ্ডাৰলাইন লিখিছে ইয়াত গ্ৰামাৰ মিষ্টেক আৰু ৱৰ্ড মিষ্টেক ক'লে যে নহয় বোলে মই খৰখেদাকে আপুনি কিয় লিখিলে এইটোতো অনৈতিক কাম কৰিছে অসাংবিধানিক কাম কৰিছে আমি কিয় লিখিলে এইটো তাৰপিছত ক'লে বোলে মানুহে লিখিছিলে ছোৱালী মানে তেখেতৰ তেখেতৰ ছোৱালী মানুহে লিখিলে বুলি ক'লে মানুহে লিখিলে বুলি কোৱাৰ কাৰণে মোৰ মানে মানুহ তাই ক্লাছ 6-7ত হোৱা ছোৱালীজনী ইমান ডিপ্ল'মেটিকলি এখন ক'লে লাইফ এণ্ড ডেথ কণ্ডিশ্যনৰ কথা আছে এটা জাতি জীয়া মৰা কথা আছে আপুনি কিয় এইটো কামটো কৰিলে তাৰপিছত ক'লে আপুনি আজিৰ পৰা যি কৰি থাকিব আৰু মই আৰু আপোনাৰ ইয়াত নাই আপুনি কি কৰে মই যি কৰি থাকক মই আপোনাৰ এইবিলাকত লুকাই চুৰি কামবিলাকত এইটো কৰিব নোৱাৰোঁ তাৰপিছত লাহে লাহে হেৰিটো মানে কি কয় মানে ঢাকাৰ পৰিস্থিতিটো হেৰি হৈ গ'ল দ্বিতীয়বাৰ যেতিয়া আকৌ আওয়ামী লীগ আহিলে 2008ত সেই সময়তে আলোচনাৰ চলি আছে এইটো আলোচনা প্ৰক্ৰিয়াটো সেই 2008তে হ'ল 8তে হৈ যেতিয়া অলপ ইলেকশ্যনৰ হেৰি আহি আছে বাতাবৰণ আৰু গোটেই তেতিয়াতো আৰ্মি ৰুল চলি আছে সেই সময়তে
আমাৰ চেতিয়া মহাশয় জেলৰ পৰা এখন চিঠি দিলে মই পিছতহে চাইছোঁ মোলৈ দিয়া নাই তেখেতলৈ দিছিলে জেললৈ চিঠি দিছিলে চিঠিখনটো মই কণ্টেণ্টটো চাই যিটো পঢ়িলোঁ গোটেই সাৰমৰ্মটো বুজি পালোঁ তেখেতে কৈছে যে হাছিনাৰ দ্বাৰা হাছিনাক যদি অলপ প্ৰলোভিত কৰিব পৰা যায় যে নবেল উইনাৰ কৰিব পৰা এটা পদক্ষেপ আছে আমাৰ আলফা যদি ইছ্যুটো আৰু ইয়াক শান্তিপূৰ্ণভাৱে সমাধান হয় তেতিয়াহ'লে হাছিনাই নবেল প্ৰাইজ এইটো নিশ্চয় পাব সেই কথাটো অৰবিন্দ ৰাজখোৱালে লিখিলে এইটো আপুনি এটা উদ্যোগ লওক তেতিয়া মোক পিছত তেখেতে চিঠিখন দেখাইছে মোক এইটো কৰা মানে ডিঙিত কাঁইটডাল লগাই লোৱা হ'ব এইটো আলোচনা এবাৰ যদি হেৰি কৰা আলোচনাটো এটি সাৰ্বভৌম স্বাধীন অসমত নাপাতো মই এইখিনি বৰুৱা ডাঙৰীয়া এটা সুধিব বিচাৰিছোঁ অৰবিন্দ ৰাজখোৱা বা এওঁলোকক যেতিয়া আচলতে গ্ৰেপ্তাৰ কৰিছিল নে এওঁলোকে স্বইচ্ছাৰে চাৰেণ্ডাৰ কৰি দিছিল মই 100 বাৰ কম 1000 বাৰ কম স্বইচ্ছাই এইটো এৰেঞ্জ চাৰেণ্ডাৰ মোৰ যেতিয়া মোৰ সন্তানেও যেতিয়া আছিলে মোৰ সন্তানৰ মুখেদিয়ে গম পাইছোঁ তাৰ আগতে গম পাইছোঁ আৰু এতিয়া এই ঘটনাটো ঘটাৰ আগতে আমাৰ এজন গণ্যমান্য ব্যক্তি তাতে ইহঁতৰ লগত কথা পাতি আছিল জিয়া পাকত কথা পাতি আছিল আগদিনাখনি কি হ'ব পৰিকল্পনাটো কেনেকৈ হ'ব সেই কথা পাতি মানুহজন অসমলৈ ঘূৰি আহিছিল অসমলৈ ঘূৰি আহি মোৰ ফোন কৰি কৈছে যে মোক হেৰিয়ে পঠাইছে কি কয় খগেন শৰ্মা পঠাইছে নাহিলে মোৰ বিপদ হ'ব তুমি ভুল নুবুজিবা ভয়টো এইটো মই কিয় বুজিম এইটো আপোনাক দায়িত্ব দিছে আহক আপুনি ইহঁতিতো যাবই বুলি মই জানোৱেই কামবিলাক কৰি আছে তাৰপিছতে খগেন শৰ্মাই নিজেও লগ কৰি গৈছে হেৰি কি কয় ঢাকাত বা আমাৰ আৰু এটা প্ৰশ্ন এই যে সমগ্ৰ আলোচনা প্ৰক্ৰিয়াটোত ৰাজ্যখনৰ এজন বিশিষ্ট বুদ্ধিজীৱীক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা 20 লাখ টকা দিছিল বুলি অভিযোগ এটা উত্থাপন হৈছিল এই কথাটো কিমান সত্য এইটো আংশিক সত্য ক'ৰ পৰা কোন চ'ৰ্চৰ পৰা আনিছে যিটো আংশিক নহয় এইটো সম্পূৰ্ণ সত্য কথা কোন চ'ৰ্চৰ পৰা ক'ব নাযাওঁ কোন চ'ৰ্চৰ পৰা আহিছে আৰু তাৰ কাৰণে এটা হেৰিও হৈছিলে তেখেতৰ লগৰ এজনটো অৰুণ গোস্বামী ডাঙৰীয়া তেখেতটো ঢুকালে আৰু এজন আছিলে কি বৰুৱা মই নাজানো তেখেতৰ সংঘাত হৈছিলে মই সুধিছিলোঁ আপোনালোকে কিয় কৰিলে সেই মানুহজন অপদস্থ কিয় কৰিছে নাই কমিটিখন বনাইছিলে যে এইটো কি কয় জাতীয় অভিৱৰ্তনৰ যিটো পদক্ষেপ লৈছিলে সেইটোতো এখন কমিটি বনোৱা হৈছিলে ফাইনেন্সটো ক'ৰ পৰা আহিছিলে কেনেকৈ আহিছিলে এইটো আমি হিচাপহে বিচাৰিছিলোঁ আৰু চাওঁতে মোক আমাক ক'লে যে মোকে দিছে ৰাজ্য এজন বিশিষ্ট বামপন্থী বুদ্ধিজীৱী কাহিনী সেইটো মই নাজানো বাৰু এতিয়া মই শেষত সুধিছোঁ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে আপোনাক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনাইছে আপুনি কি ক'ব নহয় অসমৰ মানুহে জনা তেখেতে কৈছেতো সেইদিনা কৈছে মোৰ যে আলফাৰ বিষয়টো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা কলনিয়েল গভৰ্ণমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হাতত আছে মোৰ হাতত আৰু তেখেতৰ আলোচনা হ'ব যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত কলনিয়েল গভৰ্ণমেণ্টৰ লগত আলোচনা হ'ব তেখেতে কলনিয়েল বুলি কোৱা নাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত হ'ব বুলি কৈছে আৰু সেইকাৰণে মোৰ কৰণীয়টো মইতো মাতি আছোঁ বুলি কৈছে আৰু মোৰ মাতি আছোঁ আমি সেইকাৰণে তেখেতক বাট কটীয়া বুলি কৈছিলোঁ কেটলিষ্ট বুলি আৰু কেটলিষ্টৰ যিটো দায়িত্ব এতিয়া হয়তো আমি ভগৰা নাই তেখেতে পাৰিব বুলিয়ে ভাবিছোঁ তেখেতে এতিয়া কেনেকৈ কি কৰে আমিতো কৈছোঁ যে সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত যে আলোচনা হোৱাটো আমি বিচাৰোঁ এইটো এটা আৰু এটা আপুনি কথা জানে আমি তেখেতৰ চেনেলৰ স্বত্বাধিকাৰী বা তেখেতৰ সহধমনিৰ স্বত্বাধিকাৰী যিটো চেনেল আছিলে ইলেকশ্যনৰ এমাহৰ আগত এটা কথা কৈছে এমাহৰ আগত সুধিছিলে যে আমিতো ৰেজিষ্ট নহয় আমি মানে কি কয় ৰিজিট নহয় বস্তুটো মানে এইটোতে লাগি থাকিম আমি খুব অৰ্থডক্স বুলি কথা এটা নাই এইটো এটা কৌশল কেতিয়াও অৰ্থডক্স নহয় কৌশলবিলাক হ'লে ৰিলেক্স হয় মানে ফ্লেক্সিবল হয় তাৰ ফ্লেক্সিবিলিটিৰ পৰিপ্ৰেক্ষিততে মই এটা কথা কৈছিলোঁ দেই যে আমি যদি সাৰ্বভৌম অসম স্বাধীনৰ ওপৰত যদি কথা পাতি অসম স্বাধীন বুলি সাৰ্বভৌম স্বাধীনৰ ওপৰত স্বাধীন অসমৰ ওপৰত যদি কথা পাতিব নোৱাৰোঁ বুলি কয় তাৰ অল্টাৰনেটিভ আমি ৱেও দিছিলোঁ যে কৈছিলোঁ পলিটিকেল যাতে হিষ্টৰিকেল ইছ্যুৰ ওপৰত পলিটিকেল হিষ্টৰিকেল ইছ্যুৰ ওপৰত আমি অকল এটাই হ'ব আমাৰ যিটো পলিটিকেল হিষ্টৰিকেল ইছ্যু আছে এটাই আছে কিন্তু সেই ইছ্যুটোৰ ওপৰত মানে আলোচনা ডে ওৱানৰ পৰা কৰিব লাগিব তেতিয়া তেখেতৰ সেই চেনেলৰ বিশেষকৈ নিউজ লাইভৰ চেনেলৰ এডিটৰ ইন চিফ জেৰিচন ডাঙৰীয়াই এটা বিশেষ ধৰণৰ এটা পদক্ষেপ লৈ গোটেই এয়াৰ কৰিছিলে এইটো সম্ভৱ কেতিয়াও হ'ব নাই এইটো সম্ভৱ কেতিয়াও অসম্ভৱ নহয় এতিয়া সম্ভৱ হ'ব এইটো সম্ভৱ 100% হ'ব বুলি কৈছিল হোৱাৰ পিছত আপুনি সেইটো হোৱাৰ পিছত আপুনি এটা দেখিলে নাই নাজানো যেতিয়া হেৰি আহিলে কি কয় অমিত শ্বাহ আহিছিলে এপ্ৰিল মাহত 12 তাৰিখ লাগে তাতে এখন বিশাল মানে ইলেকশ্যন ৰিলেটেড কেম্পেইন সভা হৈছিলে তাতে সভাতে একেবাৰে টেটু ফালি চিঞৰিছে মানে গোটেই উত্তৰ পূৰ্বাঞ্চল বা অসমৰ পৰা উগ্ৰবাদ সন্ত্ৰাসবাদ নিৰ্মূল কৰা হ'ব 2024 এটা শব্দই কোৱা নাই এটা শব্দ আজি ইমানবিলাক ইলেকশ্যন পাৰ হৈ গ'ল
এটা সদিচ্ছা দেখুওৱা নাই এবাৰো ঠিক ভাৰতৰ প্ৰধানমন্ত্ৰী কলোনিয়েল ভাৰত চৰকাৰৰ যি প্ৰধানমন্ত্ৰী উপনিৱেশিক চৰকাৰখন যি প্ৰধানমন্ত্ৰী এটা শব্দও মানে আজিলৈকে উচ্চাৰণ কৰা নাই যে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ বিচৰাৰ যিটো ইছ্যুৰ ওপৰত আমি আলোচনা কৰিম তেতিয়াহ'লে ইহঁতেতো সিহঁতৰ আন্তৰিকতা নাইতো আন্তৰিকতা নাথাকিলে আমি কিভাৱে আমি বিশ্বাস কৰিম আমি কিভাৱে বিশ্বাসত লওঁ আৰু প্ৰশ্নবোধক আমি কৰা নাইতো আজি জনগণে সুধি আছে আৰু মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় আজি এইটো মাত নামাতে বা সেইটো কিয় সদিচ্ছা ল'ব পৰা মানে সদুত্তৰ দিব পৰা নাই আৰু কিয় আজিলৈকে এই যে পাতনি মেলাব পৰা এইটো আমিতো সদায় চিনচিয়াৰ আমাৰ বিষয়টোৰ পৰা আলোচনা কৰিলে মোৰ সময় শেষ হৈ আহিছে আপোনাক বহুত বহুত ধন্যবাদ আমিও আশা কৰোঁ আপুনি আলোচনাৰ মেজলৈ আহক পুনৰ অসমত শান্তিৰ পৰিৱেশ আহক আপোনাৰ বক্তব্যখিনি খুব ধুনীয়াকৈ ক'লে মনৰ কথাবিলাক ক'লে তাৰ বাবে বহুত বহুত ধন্যবাদ পৰেশ বৰা ডাঙৰীয়া ধন্যবাদ আপোনালোকে ধন্যবাদ এনে ভাত পানী খালে নাই